মনিন্দ্ৰ বৰা। তো মই লিচু গছ এজোপা উঠাই পুলিটো মানে কি হ'ল, এইটো পুলি মই দেখুৱাইছোঁ। বেলেগ এঠাইত আছিলে, পুলিটো মই উঠাই আনি ইয়াত ৰুই দিলোঁ। ইয়াত ৰুই দিয়াৰ পিছত লিচু পুলিটো মৰি গ'ল। লিচু পুলিবিলাক এনেকুৱা হয় সাধাৰণতে ইঠাইৰ পৰা সিঠাইলৈ নিব নোৱাৰি। লিচু গছবিলাক বহুত চফ্টনেছ, বহুত মানে হেৰি হয় না, মানে কি বুলি কয় অসমীয়াত, নাজুক। তো বহুত নাজুক সত্তা আহে না, ইছলিয়ে এই গছজোপা মৰি থাকিলে। তো এতিয়া মই গছজোপা মৰি যোৱাৰ কাৰণে দুটা পুলি আনি থৈছোঁ। তো পুলিকেইটা কেনি থাকিলে পুলিকেইটা, তো মই পুলিকেইটা ৰুবৰ কাৰণে যো-জা চলাই আছোঁ। মই গোবৰ আনি থৈছোঁ, গোবৰ আৰু এই পুলিটো এইটোতো ভাঙিয়ে গ'ল, মৰিয়ে গ'ল। মই ভাঙি দিলোঁ পুলিটো। তো এই ঠাইতে, এইজোপা ঠাইত মই আৰু এজোপা গছ, লিচু গছ ৰুম, আৰু এফালে এজোপা ৰুম। এজোপা মৰিলে মই দুজোপা ৰুম। মই গছপুলি ৰুই বহুত ভাল পাওঁ। আৰু এজোপা গছ আছে আমাৰ ঘৰত, এইজোপা পাতটো জহা জহা গোন্ধায়, বহুত সুন্দৰ, মস্তি লাগে। জহা ভাত বনালে দি দিব লাগে পাতটো, একদম পুৰা জহা চাউলৰ নিচিনা গোন্ধ এটা আহে। আৰু এইজোপা কটীয়া জাহাজী, আৰু এইজোপা কাষতে এজোপা কল আছে। কলজোপা মই নামটো নাজানো, কিন্তু গছজোপা ৰঙা হয় গছজোপা। এইখিনি গছজোপা ৰঙা হয়। এইজোপা নামটো কি মই নাজানো, কলজোপাৰ নাম নাজানো, কিন্তু দেখিছোঁ আৰু। তো বলক এতিয়া গছপুলি ৰুৱা আৰম্ভ কৰোঁ। হিটলাৰটো নায়েই ঘৰত। কুকুৰা চৰাই গ'ল, মুৰ্গী মানে হেৰি হাঁহৰ কণী উমনি দি থোৱা আছে। আৰু পোৱালি এজনী জগিলে, মুৰ্গী। পোৱালি নাথাকিছেগৈ দেখোন, পোৱালিবিলাক কি হ'বগৈ জানো। আৰু এইকেইটা পুলি মই কালি লৈ থৈছিলোঁ। এটা পুলিত 150 টকাকৈ লৈছে, দুটা পুলি মই 300 টকা দি লৈ থৈছোঁ। নাৰ্চাৰী পুলি হয়। আৰু তেখেতসকলে যিসকলে বিক্ৰী কৰিবলৈ আহিছিল, তেখেতসকলে কোৱা মতে এইটো হ'ল আপোনাৰ বাহিৰৰ শিলিগুৰি নে ক'ৰ পৰা, তেজপুৰত এইটো চিডলেছ বুলি কৈছে। চিডলেছ মানে ইয়াৰ গুটিটো সৰু হ'ব আৰু মঙহটো বেছি হ'ব। মোৰ এজোপা একেই চিডলেছ বুলিয়ে ক'ব পাৰি। মঙহটো মানে ইমানে মঙহ হয়, লিচুটোৰ মানে ফাটি যায়, পূৰা বাকলিটো ফাটি যায়গৈ, ইমানে মঙহ হয়। তো বলক এটা লওক পৰা, আমি গছ পুলি ৰুম, লিচু গছ। তো মানে মই লিচু গছ ৰোৱাৰ কাৰণ এটা আছে যে মই আগফালে মই লিচু গছখিনি ৰুই আছোঁ। মোৰ পিছফালেও গৰু সোমাইছে যা। পাছফালেও এজোপা আছে, মই দেখুৱাই দিওঁ। পাছফালে লিচু আছে, ফুলি আছে লিচুখিনি। মই ডাল ধৰিছিলোঁ, নিজেই ডাল ধৰিছিলোঁ ঘৰত। সেই লিচু আগফালে যিজোপা লিচু দেখিছিলে সেইজোপা। তো এই গৰু ছাগলীৰ পৰা একো নাথাকে। এতিয়া মুকলি দিন, গৰু ছাগলীবিলাকতো আমাৰ ইয়াত এনেকুৱা দিনত এৰি দিয়ে, তো গৰুৱে খাইছে। এইজোপা এইবিলাক ফুল আছিলে, খাই দিলে গৰুৱে। মই এইটো নিজে ডাল ধৰি ৰোৱা পুলি হয়। আৰু এইজোপা আছিলে, চাওক এইজোপা চাওক, ইয়াত ফুলিছিলে, গৰুৱে খাই থৈ গুচি গ'ল। ইমান ধুনীয়াকৈ ফুলিছিলে নহয়, খাই দিলে। তলফালে আৰু কেইটামান ফুল আছে বাৰু, ৰখে নে নৰখে একদম মানে জেওৰা নাই ঘৰত। ঢেৰ কথা আৰু এইবিলাক কি ক'ম। এজোপা লিচু ৰুইছিলোঁ, নেমু ফুলটো এজোপা অহা বছৰৰ পৰা আহিবগৈ চাগে। মই নেমু প্ৰথম এজোপা ৰুইছিলোঁ। সেই এজোপা নেমুৰ পৰা এতিয়া মোৰ ভালেমানখিনি নেমু হৈ গ'ল। আৰু নেমু জাতটো বহুত ভাল। জাতটো মানে এনেকুৱা 12 মাহে থাকেই গছত নেমু। এতিয়া সাধাৰণতে কিছুমান গছত মানে নেমুবিলাক নাথাকে, কিন্তু মোৰ এজোপা এতিয়া চাব, ফুলি আছে, লাগি আছে, কলিয়াইও আছে। এইবিলাক ফুলিও আছে, কলিয়াইছে। এইখিনি আছেই ডাঙৰ, তো লাগিও আছে। আৰু ৰুই আছোঁ মই। ঘৰত থাকোঁতে এতিয়া আৰু কিনো কৰিম, ক'লৈকো যাবলগীয়াতো নাই। মন গ'লে ফুল ৰুওঁ, মন গ'লে ফল মূলৰ গছ ৰুওঁ। পিছে মোৰ ফল মূলৰ প্ৰতি ইমান আগ্ৰহ নাই। মই ড্ৰাই ফ্ৰুইট খাওঁ, মই এইবিলাক নাখাওঁ। তো বলক পুলি ৰোৱা আৰম্ভ কৰোঁ। আৰু হিটলাৰটো নাই, ক'ত গ'ল জানো। সেই কালি ৰাতি ভাওনা চাই তাৰ বেচেৰা টোপনি খতি দেৰিকৈ উঠি আইতাকৰ লগত ক'ৰবাত গৈছে। আৰু এতিয়া মুনিন্দ্ৰই মই আৰম্ভ কৰোঁ। এতিয়া মুনিন্দ্ৰ কেমেৰামেন হ'ব লাগিব মোৰ দেই। এইবাৰ দেখুৱাই দিওঁ আমাৰ কপৌ ফুলৰ গছ কেইজোপামান কপৌ ফুল দেখুৱাই দিছোঁ। এয়া ফুল আহিছে। এজোপা হৈ গ'ল শালিকী কপৌ, এজোপা নাম হ'ল শালিকী কপৌ।
এই বগা অকণমান বেঙুনীয়া টাইপৰ হয় এই ফুল আহি আছে ফুলিব আৰু 10-15 দিনৰ পিছত ফুল আহি যাব ইয়াত আৰু আছে এইজোপা ওপৰলৈ চাওক আছে বিভিন্ন বহুত ধৰণৰ ফুল আছে মই কেমেৰাটো ঢুকি পোৱা নাই কাৰণ কেমেৰাটো বৰ এটা ঠিক নহয় মোৰ ইয়াত দিম মই গোবৰ দিছোঁ এক পাচি গোবৰ আনি থোৱা আছিলে ইয়াত আধাখিনি ইয়াত দি দিম গোবৰ দিলোঁ গোবৰ দি এতিয়া এনেকুৱা দিনত কি হয় বস্তুটো শুকাই থাকে মাটিবিলাক তো গতিকে গাঁতটো খান্দি এনে বাৰিষা দিনততো হ'লে এনেই ৰুই দিলে পুলিটো বাচি যায় কিন্তু এতিয়া কি হয় খৰাংকালি মানে পানী দিবলগীয়া হয় গোবৰ দি পেলাই মাটিটো খচি ল'ব লাগে দেখুৱাই দিম মই কেনেকৈ ৰুই আছোঁ মই চাই থাকিব আপোনালোকে তো এতিয়া গোবৰ দিলোঁ গোবৰ দি পানী দি দিলোঁ পানী দি সেইটো খচি দিম এতিয়া দিলোঁ লেপথেপীয়া বোকা হৈ গ'ল আৰু গোবৰখিনিয়ে পানীটো ধৰি ৰাখিব তো এতিয়া ইয়াৰ পলিথিন যিটো পলিথিনত পুলিটো ৰোৱা আছিলে পুলিটো খুলি দিম এইটো কাটিং পুলি হয় এইটো কাটিং হয় আৰু তেখেতসকলে যেনেকৈ কৈছে চিডলেছ বুলি হয়তো চিডলেছ হ'লে ভালেই হ'ব আৰু মোৰ মতে এইটো চিডলেছ নহয় কাৰণ চিডলেছৰ ইমান দিনে মোৰ সেইজোপা চিডলেছ হয় সেইকাৰণে এইজোপাটো ফুলি অলৰেডি বহা গ'লে মানে খাবই হৈ যাব কিন্তু এইজোপা বহুত ফুলটো আহিছে কিন্তু অলপ পিছতীয়া হয় সিজোপাতকৈ সেইকাৰণে মানে মোৰ বস্তুটো ডাউট হৈ আছে হ'লেও ৰুই থৈছোঁ আৰু লাগে মোক কাৰণ আমাৰ ৰাস্তাটোৰ কাষতে যেতিয়া ৰাস্তাতে ধূলি মাকতিবিলাক লিচু গছজোপা জোপোহা হয় জোপোহা হ'লে কি হয় বহুত ধূলি মাকতি ৰাখি দিয়ে মই সেইকাৰণে ৰুইছোঁ আৰু তাৰ উপৰিও ফল পাম ফলটো মই লিচু নাখাওঁৱেই বঠা ন এখন ফল এতিয়া পুলিটো মই ৰুই দিম মই বিশেষ কষ্ট কৰিবলগীয়া নাই গছপুলি ৰুওঁতে কিন্তু আমাৰ মানুহবিলাকে গছপুলি নোৰোৱে কটাত থাকে যধে মধে গছ গছনি কাটি থাকে ন পৰা মই বেয়া পাওঁ গছ কাটিলে বগৰী খাবলৈ নাপালোঁ ন মই গম পাইছোঁ নাই সেইজোপা বগৰী মই খাবলৈ নাপালোঁ চব মানুহে খাই পেলালে আমলখিজোপা আছে নাই জানো আছে নে মই যোৱাই নাই এইকেইদিন হৈ গ'ল আমাৰ গছ পুলি ৰোৱা এজোপা পুলি ৰুই হৈ গ'ল আৰু এজোপা আছে ৰুবলৈ গছ এজোপাত আৰু বৰ বিশেষ একো কৰিব নালাগে খালি মোক কুকুৰা চৰাই আছে কুকুৰাখিনিয়েতো এইখিনি খুচৰি পেলাব বুলিয়ে ভয় লাগে বেলেগ একো নাই বেলেগ প্ৰব্লেম নাই ধৰক